Hello guys, welcome to my YouTube channel. আজি মই আপোনালোকৰ লগত আলোচনা কৰিম যে আপোনালোকক নতুন ভোটাৰ আইডি হওক বা পুৰণা ভোটাৰ আইডি হওক যদি হেৰুৱাইছে কেনেকৈ অনলাইনৰ মাধ্যমৰ জৰিয়তে আপোনালোকে ডাউনলোড কৰিব পাৰে। তো বলক আজি মই আপোনালোকৰ লগত আলোচনা কৰিম কেনেকৈ ডাউনলোড কৰিব। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে আপুনি আপোনাৰ মোবাইল বা ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰি ল'ব। তো মই ওপেন কৰি আছোঁ ক্ৰোম ব্ৰাউজাৰ। তো ক্ৰোম ব্ৰাউজাৰ ওপেন কৰাৰ পিছত সাৰ্চ বাৰত ক্লিক কৰিব NBSP বা NBSP পৰ্টেল বুলি আপুনি সাৰ্চ বাৰত সাৰ্চ কৰিব NBSP পৰ্টেল সাৰ্চ কৰিব। তো সাৰ্চ কৰাৰ পিছত ফাৰ্ষ্টত চাব ভোটাৰ কাৰ্ড নেশ্যনেল ভোটাৰ সাৰ্ভিস পৰ্টেল www.nbsp.in একাউণ্ট লগইন এটোত ক্লিক কৰিব। তো অলপ সময় লোডিং হ'ব, মোৰ নেটটো অলপ স্লো চলি আছে। তাৰপিছত চাব এনেকুৱা ধৰণৰ পেজ আহিব। আপুনি ওপৰত যেটো আছে ফ্ৰম সাবমিশন আসাম বিহাৰ গোৱা এটোত ক্লিক কৰিব। ফাৰ্ষ্টত voter.eco.gov.in এটোত ক্লিক কৰিব। তো এনেকুৱা ধৰণৰ পেজ আহিব। আপুনি ফৰ্ম ট্ৰেক এপ্লিকেশ্যন ষ্টাটাছ এপিক ডাউনলোড আপুনি ফাৰ্ষ্টত লগইন কৰি ল'ব। লগইনত ক্লিক কৰিব। তো লগইনত ক্লিক কৰি দিয়াৰ পিছত চাব এনেকুৱা ধৰণৰ পেজ আহিব। আপোনাৰ মোবাইল নাম্বাৰ পাছৱাৰ্ড কেপচা যেনেকুৱা আছে সেম বহাই দিব। তাৰপিছত ভেৰিফাই ক্লিক কৰি তাৰপিছত লগইনত ক্লিক কৰিব। তো আপোনাৰ যদি আইডি পাছৱাৰ্ড নহয় আইডি পাছৱাৰ্ড কেনেকৈ বনাব লাগে কমেণ্ট কৰিব, মই আপোনালোকৰ বাবে নতুন এটা ভিডিঅ' লৈ আহিম। তো মই মোৰ কেপচা সেম বহাই দি আছোঁ। আপোনাৰ কেপচাটো বেলেগ বেলেগ আহিব পাৰে। তো লগইন কৰাৰ পিছত এনেকুৱা ধৰণৰ সেম পেজ আহিব। আপুনি ইয়াত নতুন ভোটাৰ আইডি কাৰেকশ্যন তাৰপিছত আধাৰ লিংক সব কৰিব পাৰে। তো মই ভোটাৰ আইডি কাৰ্ড ডাউনলোড কৰিম, সেইকাৰণে এপিক ডাউনলোডত ক্লিক কৰিব। তাৰপিছত এতিয়া এপিক নাম্বাৰ দি বা আপুনি ভোটাৰ আইডি এপ্লাই কৰাৰ লগে লগে যেটো ৰেফাৰেন্স নাম্বাৰ আহিছিল দি আপুনি ক্লিক কৰি ডাউনলোড কৰিব পাৰে। তো ইয়াতে মোৰ আসাম ষ্টেটাছটো মই আসাম দিম। তাৰপিছত এপিক নাম্বাৰ মোৰ তাতে আছে। তো মই এপিক নম্বৰটো ইয়াতে বহাই দিম। বহাই দিয়াৰ পিছত মই সাৰ্চ বাৰত ক্লিক কৰিম। ক্লিক কৰি দিয়াৰ পিছত চাব এপিক নাম্বাৰ ইমান নাম ৰিলেটিভ নেম ষ্টেট AC মোবাইল নাম্বাৰ এনেকুৱা আহিব। তাৰপিছত আৰু এটা বস্তু লক্ষ্য কৰিব, আপোনাৰ যদি মোবাইল নাম্বাৰ আপোনাৰ ভোটাৰ আইডি কাৰ্ডৰ লগত লিংক নাই তো আপুনি ফৰ্ম নম্বৰ 6 ফাৰ্ষ্টত লিংক কৰি ল'ব। তাৰপিছতহে আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ OTP আহিব। যদি OTP নাহে আপোনাৰ ভোটাৰ আইডিটো ডাউনলোড নহ'ব। তো মই প্লিজ অথেণ্টিকেট আছিং OTP ভেৰিফিকেশ্যন এতে ক্লিক কৰিম। সেন্ড OTPত ক্লিক কৰিম মই মোৰ ভোটাৰ আইডি কাৰ্ডটো ডাউনলোড কৰিবলৈ। তো সেন্ড OTP ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ পিছত মোৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত এটা OTP আহিব। OTP অহাৰ পিছত OTPটো বহাই দিম আৰু ভেৰিফাইডটোত ক্লিক কৰি দিম। তো মই OTPটো এণ্টাৰ কৰি দি আছোঁ। তো এণ্টাৰ কৰি দিয়াৰ পিছত ভেৰিফাইড ক্লিক কৰি দিম। ভেৰিফাইড ক্লিক কৰি দিয়াৰ পিছত OTP ভেৰিফিকেশ্যন ছাকচেছফুলি হৈ গ'ল। এপিক ডাউনলোডৰ ওপৰত ক্লিক কৰিম। সব সাইডত ক্লিক হৈ গ'ল, অলৰেডি ডাউনলোড হৈ গ'ল। ইয়াতে ক্লিক কৰিম। ক্লিক কৰি দিয়াৰ পিছত চাব মোৰ নতুন ভোটাৰ আইডি কাৰ্ডটো ডাউনলোড অলৰেডি হৈ গ'ল। তো ভিডিঅ'টো এইখিনিলৈ আছিল। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।